Hello friend, welcome back to my YouTube channel Pankaj Sharma Blog. আজি আমি এটা সৰু কথা পাতিম যে মানুহবিলাকে কোনটো দিশত গতি কৰি আছে। প্ৰতিটো মুহূৰ্ততে মানুহবিলাকে এনে ধৰণৰ কি মন্তব্যবিলাক প্ৰকাশ কৰি আছে। মানুহবিলাক তাৰ লগত ময়ো বা আপোনালোকে যিবিলাকে ভিডিঅ'টো চাব বা চাই আছে তেখেতসকলে আমি কোনে কি খাই আমি সেইটো লৈ মাথা মাৰি আছোঁ। আমি ধৰ্মৰ নামত ৰাজনীতি কৰি আছোঁ। আৰে ভাই, ধৰ্মৰ নামত ৰাজনীতি কৰা, কিবাহৰ নামত ৰাজনীতি কৰা, সেইবিলাক ডাজ নট মেটাৰ। প্ৰথমতে মেটাৰ কৰে তুমি এজন কোন হয়। তুমি প্ৰথমতে মানুহ হিচাপে তুমি নিজকে স্বীকৃতি দিয়া। তুমি মানুহ হিচাপে স্বীকৃতি দিয়া প্ৰথম, তাৰপিছত তুমি ধৰ্মক লৈকে তুমি যোৱা। আমাক শংকৰ মাধৱে কোনোদিন আমাক জাতিভেদ কৰা নাছিল। আমি আজি নিজৰ মাজতে ভাই মাজত সমাজৰ মাজত আমি আজি নিজকে নিজে জাতিভেদ প্ৰথা আমি কৰি আছোঁ। কিহৰ কাৰণে আমি এইবিলাক কৰিব লগা হৈছে? চিৰিয়াখানাত বাঘে কি খাব, পথাৰত গৰুৱে কি খাব, মানুহে কি খাব। আৰে সেইবিলাক কৰাতকৈ ইমান যে আমাৰ গৰাখহনীয়া হৈ আছে, প্ৰতিদিনে আমাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া হৈ আছে, সেইবিলাক আগতে আলোচনা নকৰা কিয়? লকডাউনত কিমান নিবনুৱা চাকৰি বাকৰি গ'ল, সেইবিলাকৰ লগত আলোচনা নকৰা কিয়? তেতিয়াহ'লে সেইবিলাক কৰিলে মানুহে ভাল পাব, মানুহে চেলত দিব। চেলত এতিয়া 10জন মানুহৰ আগত এজন ভাল মানুহ হিচাপে পৰিগণিত হ'ব। এই লকডাউনৰ সময়ছোৱাত আজি এবছৰ কালে হয়, 8 মাহ 9 মাহ গুচি গ'ল। কিমান নিবনুৱা হ'ল, কিমান চাকৰি গুচি গ'ল, আহি ঘৰতে এনে বেকাৰ বহি আছে। সেইবিলাকৰ লৈকে আগতে আলোচনা কৰা। সেইবিলাক লৈ কিনে আমি আগতে আলোচনা কৰিব লাগে। আমাৰ বাৰিষা আহিলে কিছুমানে মথাউৰিত বক কৰিব লগা হয়, কিছুমানৰ ব্ৰহ্মপুত্ৰৰ সহায় লৈ গুচি যায়। আমি সেইবিলাক আগতে আলোচনা কৰিব লাগে। কোনে কি খায়, কোনে কি নাখায়, কোনে কি কৰিছে, কোনে কি কৰা নাই, সেইটো ডাজ নট মেটাৰ। সেইবিলাক কোনো মেটাৰ নকৰে। মেটাৰ কৰে তুমি কি কৰি আছা আৰু কি কৰিব বিচাৰিছা, মেটাৰ কৰে সেইটোহে। শংকৰ মাধৱে কোনোদিন এইবিলাক মেটাৰ কৰা নাই। শংকৰ মাধৱে এইবিলাক কোনোদিন কোৱা নাছিল যে তুমি মুছলমান হয়, তুমি খ্ৰীষ্টান হয়, তুমি নেপালী হয়, তুমি মাৰোৱাৰী হয়। এইবিলাক মেটাৰ কৰা নাছিল। সিহঁতে মেটাৰ কৰিছিল মানুহ। সিহঁতে মানুহ বুলি সকলোকে চাইছিল। সিহঁতে এটা দৃষ্টিৰে সকলোকে চাইছিল মানুহ হিচাপ। সিহঁতে কোনোদিনো এই তৰজুত ওজন কৰি কিনে, দগা পাল্লাত ওজন কৰি কিনে সিহঁতে কোনোদিনো মানুহক নেগলিজেঞ্চি কৰা নাছিল। আজি আমি কিয় নেগলিজেঞ্চি কৰি যাই আছোঁ? আৰু এই আমাৰ নেগলিজেঞ্চিৰ কাৰণে আজি আমাৰ বহুত ধৰণৰ ক্ষতি হৈ আছে। কি ক্ষতি হৈছে? প্ৰথম কথা হৈছে আমাৰ আই মাতৃসকল ধৰ্ষিত হৈ আছে। দ্বিতীয় কথা হৈছে আমাৰ চোৰ ডকাইত এইবিলাক আমাৰ হৈ আছে। এইবিলাক কিহৰ কাৰণে হৈছে? বেলেগৰ কাৰণে নহয়, আমাৰ নিজৰ একাগ্ৰতা নোহোৱাৰ কাৰণে হৈছে। সেইকাৰণে কোনে কি কৰে, কোনে কি নকৰে সেইটো মেটাৰ নকৰে। মেটাৰ কৰে মই কি কৰি আছোঁ। প্ৰথম মেটাৰ কৰে সেইটোহে। গতিকে আমি বাঘে কি খায়, ভালুকে কি খায়, সিংহই কি খায়, কোনোবাই কি খায়, আমি সেইবিলাক আমি চাব নালাগে। সেইবিলাক চালে আমাৰ কোনোদিন লাভ নাই। আমাৰ প্ৰথম যিবিলাক ষ্টেপ আছে, আমাৰ ষ্টেপবিলাক লৈ লওক না। যে প্ৰতি বছৰে বছৰে আমাৰ গৰাখহনীয়া হৈ আছে, সেইটো ষ্টেপ লওক। আমাৰ এই যে কাজিৰঙা বনাঞ্চলত গড় হত্যা হৈ আছে, হাতীৰ দাঁত কাটি লৈ গৈ আছে, হৰিণা মাৰি আছে, আগতে সেইবিলাক ষ্টেপ লওক না। আমাৰ কাজিৰঙাৰ পৰা এশিঙীয়া গড় এতিয়া বিলুপ্ত হৈ যায় আছে। এইটো কিহৰ কাৰণে হৈ যায় আছে? আমাৰ নিজৰ মতি গতি নোহোৱাৰ কাৰণে এইবিলাক হৈ আছে। প্ৰথমতে ধৰ্মক লৈ কিনে ৰাজনীতি কৰাতকৈ আগতে প্ৰথমতে মানুহ হৈ কিনেহে দেখুৱাই দিয়া। যোনে নহওক, A to Z সকলোৱে, তাৰপিছতহে বেলেগ ছাইডলৈকে গুচি যোৱা। এই লকডাউনৰ সময়ছোৱাত আমাৰ কিমান যুৱ প্ৰজন্ম কি হ'ল, নিবনুৱা হৈ গ'ল।
কাৰোবাৰ চাকৰি গ'ল, কোনোবাই ছুইচাইড কৰি গ'ল। কিহৰ কাৰণে এইবিলাক? শংকৰ মাধৱেতো এইবিলাক কোৱা নাছিল, হজৰত মহম্মদেও এইবিলাক কোৱা নাছিল, যীশুখ্ৰীষ্টতো এইবিলাক কোৱা নাছিল। সিহঁতে এইটো কোৱা নাছিল, সিহঁতে ইমান মহান মহান ব্যক্তি যদি সেইবিলাক কোৱা নাছিল। মহাত্মা গান্ধীয়ে কোনোদিনে কোৱা নাছিল। মহাত্মা গান্ধীয়ে এটাই কথা কৈছিল, অহিংসাই পৰম ধৰ্ম। গতিকে আমি কাকো হিংসা কৰিব নালাগে। কিন্তু আজি ভাই ভাই মাজতে আমি হিংসা কৰি আছোঁ, সমাজৰ মাজত আমি হিংসা কৰি আছোঁ। সমাজত 10জন ব্যক্তি থাকিলে তাৰে ভিতৰত আমি 5জনক আমি ভাল চকুৰে চাওঁ আৰু 5জনক আমি বেয়া চকুৰে চাওঁ। আমাৰ দৃষ্টিশক্তি ইমানেই বেয়া। প্ৰথমতে আমাৰ দৃষ্টিশক্তিটো এটা কৰা, তাৰপিছতহে আমি সমাজৰ নামত আমি থিয় হ'ব পাৰিম। আমাৰ দৃষ্টিশক্তিয়ে যদি বেয়া, আমাৰ দুটা চকুৰে আমি দুটা দৃষ্টিৰে আমি লক্ষ্য কৰোঁ, চকু দুটা আমি দুটা দৃষ্টিৰে লক্ষ্য কৰোঁ, এটা ভাল দৃষ্টি এটা বেয়া দৃষ্টিৰে লক্ষ্য কৰোঁ। কিন্তু দুটো চকু সদায় ভাল দৃষ্টিৰে লক্ষ্য কৰা, তেতিয়াহে তুমি এজন বা মই এজন বা আমি সমাজৰ মাজত এজন ভাল ব্যক্তি হিচাপে পৰিগণিত হ'ব পাৰিম। গতিকে বেছি নকওঁ, এইবিলাক শুনিলে নিজকে নিজে দুখ লাগে, খং উঠে। গতিকে নিজকে নিজে এজন মানুহ হিচাপে স্বীকৃতি লোৱা, তাৰপিছতে বেলেগ ষ্টেপলৈকে আগবাঢ়ি যোৱা। আগতে এইটো কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কিমান মানুহক ঘৰ দুৱাৰ মাটি সম্পত্তি গোটেই ধ্বংস কৰি লৈ গ'ল, সেইবিলাকত কিয় চকু কাণ নিদিয়া? কাজিৰঙা গড় হত্যা হৈ কিনে কিমান গড় বিলুপ্ত হৈ গ'ল, সেইবিলাকক কিয় লক্ষ্য নকৰা? সেইবিলাকত লক্ষ্য কৰা, তেতিয়া 10জন মানুহে আমাক ক'ব যে হয় এইজন ব্যক্তি এজন সমাজত কাম কৰা ব্যক্তি। আমি নিজৰ কাৰণে নিজক লৈ কিনে আমি সমাজত কাম কৰি কিনে নহ'ব। 10জন মানুহে আমাক সেইটো কামত ক'ব লাগিব, হয় এইজন ব্যক্তি এজন ভাল ব্যক্তি। ঠিক আছে, আজিলৈকে বেছি নকওঁ, ইমানখিনিয়ে ক'লোঁ। কথাটো কওঁতে যদি ভুলো হ'ব পাৰে, বেয়া নাপাব। এইখিনি কৰিলে আৰু নিজকে নিজে মানুহ হিচাপত স্বীকৃতি ল'বৰ কাৰণে চেষ্টা কৰক। জয় আই অসম, জয় হিন্দ। আৰু এটা কথা, আমি ইয়াত মৰি আছোঁ, আমি ভাই ককাৰ মাজত কাজিয়া লাগি কিনে, সমাজৰ মাজত ধৰ্মৰ নামত কাজিয়া লাগি কিনে। এইটো মোৰ ধৰ্ম নহয়, এইটো আমাৰ ধৰ্ম নহয়। আমাৰ কাৰণে যাই দেশ মাতৃক সহায় কৰি আছে, দেশ মাতৃক ৰক্ষা কৰি আছে, ফৌজবিলাক আৰ্মি CRP BSF, সিহঁতেতো কোনো জাতি ধৰ্ম প্ৰকাশ কৰা নাই। সিহঁতে এখন কাঁহীত বহি কিনে ভাত খাই আছে, এটুকুৰা মাংস সমানে দুভাগ কৰি কিনে সিহঁতে ভাত খাই আছে। সিহঁতে এতিয়া আমাৰ দেশ মাতৃক ৰক্ষাৰ কাৰণে ইমানখিনি কষ্ট কৰিব পাৰে, কিন্তু আমি কিয় কৰিব নোৱাৰোঁ? আগতে সেইবিলাকৰ কথা ভাবা, যিবিলাকে আমাৰ কাৰণে আমাৰ দেশখনক ৰক্ষা কৰি আছে, সিহঁতৰ কথা ভাবা আগতে, তাৰপিছত আমি বেলেগ ষ্টেপলৈকে গুচি যাম। সিহঁতেতো কোনোদিন আমাক কোৱা নাই যে তোমালোকে জাতিভেদ প্ৰথা কৰা। সিহঁতে এতিয়া হাতত বন্দুক তোলে, এটাই মাত্ৰ সিহঁতৰ লক্ষ্য যে আমি দেশ মাতৃক ৰক্ষা কৰিব লাগে। সিহঁতে বেলেগ একো চিনি নাপায়। কিন্তু আমি ঘৰৰ পৰা ওলাই গ'লে আমি ৰাজনীতিৰ কাৰণে আমি মাথা মাৰোঁ যে এইটো মোৰ ধৰ্ম, এইটো মোৰ মন্দিৰ, এইটো মোৰ হয়, সেইবিলাক। গতিকে এইখিনিয়ে ক'লোঁ। জয় আই অসম, জয় হিন্দ।